ঐ ক'ত আছ বে? अबे तो की मेसेज दिले रे गर्लफ्रेंड এনেকে মেসেজ দিলে যে ৰ তোক কাজি ঐ ক'ত আছ বে? ঘৰতে আছো বে ল'ৰাটাই মোৰ গাৰ্লফ্ৰেণ্ডে বেলেগে মেছেজ কৰিছে লগ কৰিব লাগে জলদি আহ আপে গৈ আছো বৈ তই ওলাই থাক আমি গৈ আছো হেল্ল' अबे ক'ত আছ বে তই আহি যা ফিল্ডলৈ আজি তোক দেখাই আছো মাৰিব লাগিবই নেকি লাগিবই মাৰিব লাগিব অকাত দেখাই দিম আজি তোক দম দিছে ন খালাচ কৰিবি আপে ইগৰা ইয়াতে আছে বে अबे Oh no মই তই মোৰ জিএফক বেয়াকে মেছেজ কৰিছ মোৰ মোবাইল মোৰ একাউণ্ট মোৰ কথা তোৰ দম পাইছে নেকি বে দুটাই কথা পাতি আছো মাজত মাত নেমাতি এইটো বেছি যে ৰ'দত আমি কাজিয়া নালাগে কাইলে লাগি ৰ'দ চাই ল'ম তোৰ এই তই যে ইমান ভয়ংকৰ কিয় বে চালা কালি তোৰ কাৰণে চব বন্ধ হৈ গ'ল বে চা না আপে কথাটো বুজ না কি কালি ইমান ৰ'দ দিছে ৰ'দত তোৰ চাল পনা পৰি যায় ঐ ৰ কি সেইটো আকৌ আহিছে নবলাবি ঐ তোক মাৰিবলৈ অহা নাই লগ কৰিবলৈ আহিছে ক'ত পলাইছিলি তোৰ লগত মোৰ এটা কথা আছে তোৰ পৰা মোক এটা সহায় লাগে ৰ ইয়াক চিনি পাওঁ নেকি ই মোৰ ভণ্টিক বেয়াকৈ মেছেজ দিছে তাৰ পৰা মোৰ কি কৰিম তই তাক বুজাব লাগে মই কেলে বুজাম তই বুজা সি মোতকৈ বহুত ওপৰত আছে আৰু তইতো মোৰ গাৰ্লফ্ৰেণ্ডক বেয়াকে মেছেজ কৰিছিলি চা ভাই সেইবোৰ কথা পাহৰি যা মাফ কৰি দে ই তাৰ পৰা উদ্ধাৰ কৰ মোক কি লাগে মই গন্ধা খাম আৰু ইহঁত দুটা গন্ধাৰ দাম বহুত বেছি তেনেহ'লে আমি বন্ধু আরে ভাই কি খবৰ মজা তোৰ এই মজা দোষ এই শুন কথা এটা এই যে মোৰ লগৰ এটা আছে অনুৰাগ কোন অনুৰাগ নামটো তই তাৰ ভিনিকক বোলে বেয়া মেছেজ কৰিছে কোনটো এইটো মোৰ লগৰ এটা তই তাৰ মেছেজটো ডিলিট কৰি দিব লাগে ঐ নকৰিবি বে নকৰো, মোৰ নকৰো। ভণ্টিক বেলেগ মেছেজ দিছে কি মেছেজ বেয়া মেছেজ দিছে ন চাওঁ কোনজনী ঐ দেখাই দে চাওঁ চাওঁ এইটো চা আপে এইজনী দে ল'ৰাটাই মোৰ গাৰ্লফ্ৰেণ্ডে বেলেগে মেছেজ কৰিছে তোক লগ কৰিব লাগে জলদি আহ এইটো নাই দে তই এদিনৰ কাৰণে তাক মাফ কৰি দে আৰু ডিলিট কৰি দে এইটো নাই নাই সেইটো কোনো সৈতে নহ'ব তাক মাত সেইটো নহ'বই তাক মাত যি ক'বলৈ আছে তাক ক'ম ঠিক আছে দে মই তাক মাতিছোঁ অ'কে কিন্তু কাজিয়া চাজিয়া নকৰিবি কিন্তু এইটো দেখা যাব পিছত মই তাক মাতি আছোঁ ভাই আহি আছে নিজৰ আহি আছো পাই যাব বাট বাট সেইটো আহি তই নি সেইটো অঁ হয় দাদা দাদা প্লিজ মেছেজটো ডিলিট কৰি দিয়ক আৰু তই কৰা মেছেজ চালো ৰ
এই কাজিয়া চাহবোৰত তই আগতে বেয়া মেছেজ দিছে তাৰপিছত এই দিছে আগতে তই ইয়াক মাফ কৰি চৰি দাদা প্লিজ মেছেজটো ডিলিট কৰি দিয়ক মোৰ ভণ্টিয়ে বৰ কষ্ট পাই আছে দাদা আৰু মোৰ ভণ্টিয়ে দাদা প্লিজ মাফ কৰি দিয়ক মোক আৰু মই আজিৰ পৰা এনেকুৱা মেছেজ কেতিয়াও নকৰোঁ হাই চা ইও তোম বেয়া মেছেজ কৰিছে তয়ো কৰিছ দোষ দুইটা এতিয়া মিলি ল ইয়াক মাফ কৰি দে আৰু অনুৰাগ তয়ো ইয়াক মাফ কৰি দে আহ চবে মিলি ল আৰু ভৱিষ্যতে এনেকুৱা কাম নকৰিবি এইবোৰ কামে চা বহুতৰ মনত বেয়া অশান্তি সৃষ্টি কৰে এতিয়া তোৰ ভণ্টিক দিলে তহঁতৰ ভণ্টিক বেয়া লাগিব ইয়াৰ ভণ্টিক তই দিলি ইয়াৰ ভণ্টিও বেয়া লাগিব আজিৰ পৰা এইবোৰ কাম নকৰিবি আহ চব একেলগতে থাকিম আহ হাত মিলা লগতে থাকিম তো আজিৰ পৰা চব একেলগত থাকিম হ'ব দে 1 2 3 go আবে কথাটো বুজ না কত পলাইছে কি হলো এই তই যে মোৰ গাৰ্লফ্ৰেণ্ডৰ বেকে মেছেজ কৰিছ এই চাই না কেলা হে হাগাস না আই নাকিবা বুলি কৈছ ন এতিয়া